Welcome to back my guys. আপোনাক সকলোকে নমস্কাৰ জনাইছো আজি নতুন এটা ভিডিও লৈ তো মই আজি গৈ আছো আমি একচুয়ালি পাটকাই গ্ৰীণ FPC ফালৰ পৰা আজি আমি জুবিনদাৰ বাবে গছ পুলি ৰুৱা হ'ব বুলি কথাখাৰ জনাইছিলে তো মই হেয়াই ভিডিওটো আৰম্ভ কৰিব লৈছো হেতু কাৰণে জনাই দিছো আৰু কথাখাৰ কি কাৰণত গৈছো আজি তো এতিয়া ওলাইছো যাও এতিয়া গৈ মেলিখিনি তাত প্ৰগ্ৰামটো কেনেধৰণৰ কি হৈছে আৰু বাকি কিবাখিনি মই দেখাই আছো আপোনালোকে চিন্তা নকৰিব চাই থাকক দে কিন্তু এটা কথা স্কিপ নকৰিব ধুনিয়াকে কথাখিনি বুজি ল'ব সো আপোনালোকে দেখিছে এটো হৈছে পিকনিক প্লেস এটো বগৰীতল যেটো আমাৰ বৰুৱাকান্ত ৰাস্তাৰ ফালেদি আহিখিনি ইয়াত এটা পিকনিক প্লেস আছে লগতে আছে আমাৰ বুইদিহিং নদীখন তো আপোনালোকে দেখিছে এইখন বুইদিহিং নদীখন এইখন নদীখন আজি আমি অকমান আৰু খেল পথাৰ লগতে ইয়াতে লৰা চলি বিলাকে দৌৰো মাৰে যিবিলাক আসাম পুলিচ বা আসাম ফৰেষ্টৰ ক্ষেত্ৰত ইয়াত ইয়াতে তেওঁলোকে ট্ৰেইনিং কৰে লগতে আপুনি কি ক'ব আজি নমস্কাৰ এই আজি আমি বগৰীতলত এই জুবিন গাৰ্গ হৈ পিনে আমি গছপুলি বৃক্ষৰোপণ কৰিব আহিছো তেখেতৰ শ্ৰদ্ধাঞ্জলি উপলক্ষে সো জেগাটো বৰ ধুনিয়া লাগিছে আজি চাবলৈ ভাল আছে হাবিয়ে গৈ আছো কিন্তু বাঘ ওলালেও কিন্তু খেদাব নোৱাৰিম আৰু ধৰিব আৰু ডাইৰেক্ট কথা একদম হাবি কিন্তু এইফালে বাৰী আছে আকৌ সবজি বাৰী আছে আৰু আছে এতিয়া আমি গৈ আছো দুইজনে খুজকাৰি দেখিছ নাই কিমান ধুনিয়া জেগা একদম নিজান জেগা কি মজা নহয় চাবলৈ ভাল লাগিছে এইফালে চৰাই চিকটি কান্দিছে আৰু মৌ মাখিয়ে ভুনাই আছে তো এনেদৰে আমি গৈ আছো অলপ দূৰ আছেগৈ আৰু তো লগতে আমাৰ ছাৰহঁতেও আমাক অপেক্ষা কৰি আছে পটলবাৰী দেখিছে নাই পটলবাৰী জিকা আছে জিকা লাগি আছে সো এইটো ৰাস্তাইদি গৈছো এতিয়া বগৰীতলিলে এইটো এটা শৰ্টকাট ৰাস্তা হয় তো এইফালে আমাৰ ৰাইজসকল বহি আছে তো ইয়াত এটা যোনটো শ্মশান দিয়া নিচিনা এটা কিবা কৰিছে তো এয়া এটা বিশেষ এটা নমুনা তো জুবিন গাৰ্গৰ নামৰ ক্ষেত্ৰত আজি এই বগৰীতলিতে বৃক্ষৰোপণ কৰা হ'ব আমাৰ জুবিন গাৰ্গৰ নামত তেওঁ আমাৰ বাবে অমৰ হৈ ৰব মই এতিয়া আছো এইটো আমাৰ যেটো বগৰীতল পিকনিক প্লেস তো ইয়াত এটা ধুনিয়া এটা বস্তু এটা দেখাম মই আপোনালোকক তো ধুনিয়া বস্তুটো এইটোৱে হৈছে যে এইখিনি বগৰী গছ তো এই বগৰী গছৰ ওচৰতে আছে আমাৰ বুইদিহিং নদীখন ইয়াত এটা ধুনিয়া এটা পিকনিক প্লেস বস্তু ডাঙৰ হয় আমি একদম মাথনি সাইডত আছো একদম নদী কিনাৰ এইফালে সাইডত তো ইয়াত দেখিছে আপোনালোকে পিকনিক প্লেসৰ কাৰণে বহুত ধুনিয়া জেগা আৰু লগতে ইয়াৰ সুইমিঙৰ ক্ষেত্ৰতো বহুত ধুনিয়া চাবলৈ এইফালে আমাৰ পাহাৰখন দেখি থাকিব পাহাৰ জুবিন দা হৈছে আমাৰ অতিকৈ মৰমৰ আমি সৰুৰ পৰাই শুনি থকা জুবিন দাৰ গীত সৰুৰ পৰাই শুনি আছিলোঁ যেতিয়া কেছেটত টেপ আছিলে টেপত শুনা আমি যিটো যন্ত্ৰ গান সৰুতে যেতিয়া আমি আমাৰ দেউতাই লৈ আনিছিলে টেপটো তেতিয়া আমি শুনা জুবিন দাৰ সেই যন্ত্ৰ গীতবিলাক যেনেকৈ পাখি তাৰ পাখি লগা মনে আৰু মোৰ মন যায় এইবিলাক গীত আমি শুনিছিলোঁ আগত সৰু কালত আৰু তেওঁৰ গীতবিলাক আমি এতিয়াও পাহৰিব পৰা নাই যে তেওঁ আমাৰ বাবে চিৰদিনৰ বাবে অমৰ হৈ থাকিব আৰু লগতে জুবিন দা পুনৰাই যেন আমাৰ অসমতে জন্মগ্ৰহণ কৰে এইটোৱে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ লগতে আজি তেওঁৰ নামত আমি গছ পুলি ৰোপণ কৰা হ'ব ৰোৱা হ'ব লগতে আৰু আপোনালোকে দেখিব আছে এইফালে আমাৰ ছাৰসকলো আছে লগতে আৰু আমাৰ এইফালেও আছে আৰু জুবিন গাৰ্গ যে প্ৰকৃতি প্ৰেমী হয় তেওঁ গছ আৰু জীৱ জন্তু ক্ষেত্ৰতো বহুত ভাল পাইছিলে জীৱ জন্তুকো সহায় কৰিছিলে
আৰু আজি তেওঁ কবৰস্থান দিয়া হৈছিলে সোণাপুৰত আৰু এতিয়া তেওঁ সকলো ৰাইজে চাই আছে যাব নোৱাৰা ক্ষেত্ৰত আৰু লগতে আমি আমাৰ ইয়াত যিটো পাটকাই গ্ৰীণ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীৰ ফালৰ পৰাও আমি তেওঁ শ্ৰদ্ধাঞ্জলি জনাইছোঁ তো এয়া আমাৰ কামবিলাক হৈ আছে আৰু লগতে কিছু সময় পাছতেই শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব আজি আজি আমি মাৰ্ঘেৰিটাৰ মাকুমকিলা বগৰীতল ঠাইডোখৰ আজি পাটকাই গ্ৰীণ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীৰ সকলো ডাইৰেক্টৰ সদস্যসকল আজি আমি ইয়াত উপস্থিত হৈছোহি আমি আজি 23 ছেপ্টেম্বৰ দিনাখন আজিৰ দিনাখনেই আমাৰ শ্ৰদ্ধাৰ প্ৰয়াত জুবিন গাৰ্গদেৱ অসম গৌৰৱ যিজনে আজি দেহ ত্যাগ কৰাৰ পিছত আজি তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া হৈছিল আমিও বৰ দুখেৰে হ'লেও আমি ইয়াত সমবেত হৈ তেখেতৰ আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আমি উপস্থিত হৈছোহি গতিকে আমি সকলোকে উপস্থিত সকলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ কাৰণে অনুৰোধ জনালোঁ লগতে তেখেতসকলক আজি তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণেই আমি 1 মিনিট মৌন প্ৰাৰ্থনা কৰিম গতিকে সকলোকে আমি থিয়তাই তেখেতৰ 1 মিনিট মৌন প্ৰাৰ্থনা কৰিবৰ কাৰণে অনুৰোধ জনালোঁ লগতে বাহিৰ ওলাই দিলে ভাল বুলি বাহিৰ ওলাই দিওঁ মৌন প্ৰাৰ্থনা কৰিম গতিকে সকলোকে প্ৰাৰ্থনাত সমাভাগী হ'বৰ কাৰণে অনুৰোধ জনালোঁ ওম শান্তি কোম্পানী সকলো কোম্পানীত জড়িত সকলো আমাৰ সদস্যবৰ্গ আজি আমি প্ৰকৃততে অসমত এজন মহান স্ৰষ্টা তেওঁ এটা যুগ যিটো সৃষ্টি কৰি গৈছিল যি সংগীতিক যিটো যোগ সৃষ্টি কৰিছিল
যি সমন্বয় ভেটি কৰি থৈছিল আজি তেখেত অৱসান আজি 23 তাৰিখৰ দিনাখনেই সমাপন হ'ল দুখেৰে ক'বলগীয়া হয় যে যিয়ে নেকি আজি 40টা ভাষাত সমগ্ৰ তেওঁ গীতৰ ৰচনাৰে গীত গাই সকলোকে আত্মাত সোমাই গৈছিল আজি গোটেই অসমবাসীৰ সকলোৰে অন্তৰত তেওঁ আত্মাই বাস কৰি আছিল আজি তেওঁ সকলোৱে আজি বিদায় দিছে তেওঁ 38,000 গীত গাইছে বুলি আমি গম পাইছো ই এটা কম কথা নহয় তেওঁ এই গীত অকল গাই নহয় তেখেতে বিভিন্ন ঠাইত গৈ বাদ্যযন্ত্ৰতো তেখেত পাৰংগত আছিল গীততো আছিল আজি তেখেতৰ ইমান মৰ্মস্পদ এই গীতবিলাকে প্ৰতিজন যুৱ সমাজৰ লগত তেওঁ সাৰ্থক হৈ আছিল আজি তেখেত সকলোকে দুখ দি পেলাই আৰু সকলো অন্তৰ দুখত ভাগি পৰাই আজি তেখেত যোৱাত সকলো মৰ্মাহত আজি তেখেতক গুৱাহাটী স্থিত সোণাপুৰত তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া কৰা হৈছে য'ত নেকি আজি লাখ লাখ জনতাই তাত গৈ উপস্থিত হৈছেহি আমি মাকুমকিলাবাসীও আমি তাত হয়তো যাব পৰা নাই নোৱাৰিলেও আমি এইখিনি ঠাইৰ ইয়াতে উপস্থিত হৈ সমাবত হৈ আমি তেখেতক ইয়াৰ দ্বাৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ যাৰ বাবে তেখেতক আমি আশা কৰিছোঁ স্বৰ্গত গৈ তেখেতৰ আত্মাই শান্তি পাওক তাৰে কামনা কৰি আমি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি ইয়াত ৰাখিছিলোঁ হ'ব ইমানতে আমাৰ ইয়াৰ পিছতে আমি তেখেতৰ নামতেই আমি 5জোপা বিশেষ গছ কি গছ মেঘনি গছ আছিলে এই গছজোপা আজি তেখেতৰ স্মৃতিত ৰুই থম আৰু ইয়াৰ ৰক্ষণাবেক্ষণ কৰা হ'ব ভৱিষ্যতে ইয়াতেই আমি তেখেতৰ সৰুকে হ'লেও তেখেতৰ আমাৰ বেদী নিৰ্মাণ কৰা হ'ব গতিকে এই পুলিকেইটাই ভৱিষ্যতে তেখেতৰ স্মৃতি ৰাখিব বুলি আশা ৰাখিছোঁ গতিকে আমি আমাৰ ফাৰ্মাৰ্ছ প্ৰডিউচাৰ কোম্পানীৰ ফালৰ পৰা এই আমাৰ গছ ৰোপণ কাৰ্যসূচী লোৱা হৈছে হ'ব Chào